অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে ৰাজ্যৰ চৰাঞ্চল। চৰাঞ্চলতেই এতিয়া ৰচনা হৈছে ৰাজ্যত সংঘটিত অপৰাধজনিত ঘটনাৰ কাহিনী। কি উজনি কি নামনি সকলো এতিয়া কণ্ট্ৰল হয় চৰাঞ্চলৰ পৰাই। এইবাৰ তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখী হাইজেক হোৱা মছলা ভৰ্তি ট্ৰাকৰ সামগ্ৰী উদ্ধাৰ হ'ল হাজোৰ তাপামৰি চৰত। তিনিচুকীয়া আৰক্ষী থানাত দাখিল কৰা এখন এজাহাৰৰ পিছতে হাজোৰ ৰামদিয়া আৰক্ষীৰ এক অভিযানত হাজোৰ তাপামৰি চৰত জব্দ কৰে আৰক্ষীয়ে কাৰ্টুনে লাখ লাখ মূল্যৰ ভিন্ন মছলাৰ পেকেট। 29 এপ্ৰিল তাৰিখে তিনিচুকীয়াৰ জগদম্বা মছলা কোম্পানীৰ পৰা প্ৰায় 17 লাখ মূল্যৰ ভিন্ন মছলাৰ কাৰ্টুন লৈ এখন ট্ৰাক ৰাওনা হৈছিল গুৱাহাটী অভিমুখী। কিন্তু আদবাদতে গুৱাহাটী অভিমুখী সেই মছলা ভৰ্তি ট্ৰাক অন্তৰ্ধান হয়। সময়ত গন্তব্যস্থান আহি নোপোৱা ট্ৰাকৰ সন্ধানত জগদম্বা মছলা কোম্পানীৰ বিষয়ববীয়াই তিনিচুকীয়া আৰক্ষী থানাত 90/26 নম্বৰত ৰুজু কৰে এটা গোচৰ। তিনিচুকীয়া আৰক্ষীৰ তদন্তত ওলাল এই ট্ৰাক হাইজেকৰ ঘটনাত হাজোৰ চৰাঞ্চলৰ কানেকশ্যন। বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত হাজোৰ ৰামদিয়া থানাই তাপামৰি চৰত চলালে অভিযান। ৰামদিয়া আৰক্ষীৰ এই অভিযানতে অৱশেষত মংগলবাৰে নিশা তাপামৰি চৰৰ হাৰান আলীৰ ঘৰৰ পৰা উদ্ধাৰ হয় হাইজেক হোৱা ট্ৰাকখনৰ লাখ লাখ টকাৰ মছলা ভৰ্তি কাৰ্টুনসমূহ। লগতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ঘৰৰ গৰাকী হাৰান আলী আৰু ঘটনাৰ মাষ্টাৰমাইণ্ড হাইজেকাৰ ইন্নুছ আলী। উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰাজ্যত সংঘটিত বহুকেইটা ট্ৰাক হাইজেকৰ ঘটনাৰ সৈতে জড়িত আছে ইন্নুছ আলী। শেহতীয়াকৈ এই ঘটনাৰ লগত জড়িত আনগৰাকী দুষ্কৃতিকাৰীক কালা মালিক গুৱাহাটীৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত ৰামদিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এইবিলাক গুচাই দিলে হ'ল, সেইটো ইমান ডাঙৰ অপৰাধ। কিয় এৰেষ্ট কৰিছে? মই এইবিলাক নাজানো। মই এইবিলাক নাজানো। কি মাষ্টাৰ মাইণ্ড আছিলে বোলে? মই এইবিলাক নাজানো। এইটো পিছত দেখা যাব। এতিয়া মই এইবিলাক নাজানো। মই একো নাজানো। মই একো নাজানো। বেলেগে বোলে কৈছে মোৰ কথা, এইটো পিছত হ'ব। এতিয়া মই একো নাজানো। এইটো পিছত হ'ব। এইটো পিছত হ'ব। এইটো হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট MN24।